Hello viewers. আজি আমি আছো এজন বিশেষ ব্যক্তিৰ লগত যিজন ব্যক্তি অসমৰ ভ্ৰাম্যমান জগতৰ লগতে সংগীত জগতৰ লগতো জড়িত আৰু তেখেতে ইতিমধ্যে বহুতখিনি তেখেতৰ প্ৰতিভাৰে বহুতখিনি কাম কৰিছে আৰু আগলৈ কৰি গৈ আছে তেখেতৰ কিছুমান আপকামিং আহি আছে আৰু কিছুমান ধৰক নতুন শৰ্ট মুভি তাৰপিছত ভ্ৰাম্যমান জগতৰ লগত জড়িত আৰু সংগীতৰ লগত জড়িত কিছুমান নতুন নতুন বস্তু আহি আছে আৰু তাৰ লগতে আজি আমি তেখেতৰ লগত ভালদৰে চিনাকি হ'ম আৰু তেখেতৰ পৰা জানিম যে তেখেতে নতুন নতুন কি কামত আৰু হাত দিব আৰু বৰ্তমান যেটো কৰোনাৰ সন্ত্ৰাস চলি আছে সকলোৰে বৰ্তমান এটো এটা ডাঙৰ প্ৰবলেম চলি আছে যে কৰোনাৰ কাৰণে সকলোৱে ঘৰত বহি থাকিব লগা হৈছে দেশ বহুত পিছুৱাই গৈছে পৃথিৱীখনে বহুত পিছুৱাই গৈছে বা বহুত মানুহৰ ইতিমধ্যে মৃত্যু হৈছে বা বহুত ইনফেক্টেড হৈছে গতে এইখিনি সাৱধানতা আমি অৱলম্বন কৰিবই লাগিব ইয়াৰ মাজতে তেখেতৰ পৰা আমি জানিম তেখেতৰ কৰ্মজীৱনৰ বিষয়ে তেখেতৰ আহিব লগা বিভিন্ন কৰ্মৰ বিষয়ে আৰু লগতে বৰ্তমানৰ পৰিস্থিতিৰ কাৰণত আমাৰ সংগীত জগত তথা ভ্ৰাম্যমান জগতত কি কি সমস্যা সৃষ্টি হৈছে এই বিষয়ে আমি তেখেতৰ পৰা জানিম আহক চিনাকি হওঁ আমি নিশ্চয় মই ত্ৰিখাৰ এই অনুষ্ঠানটিলৈ মই নৱজ্যোতি কাশ্যপৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ধন্যবাদ জনাইছো আজি এনেকুৱা এটা মুহূৰ্তত মই তেওঁক লগ পাইছো এই অনুষ্ঠানৰ জৰিয়তে দি তো তেওঁ যিখিনি কথা কৈছে একচুয়ালি সঁচা কথা মই বেসিক্যালি এটা এক্টৰ হয় অভিনয় কৰি ভাল পাওঁ তো মোক এগৰাকী বিদ্য পুৰুষে কৈছিল মই ক্লাছ লৈছিলো আমাৰ এমএচআৰ গ্ৰুপৰ এগৰাকী গুৰু আছিলে বিভি কাৰান্ত আমি বাবা বুলি কৈছিলো তেওঁ লাষ্ট কেইবছৰমান আগতে কেঞ্চাৰ ৰোগত তেওঁ ঢুকাইছে তো বাবাই কৈছিলে যে এজন সম্পূৰ্ণ এক্টৰ হ'ব লাগিলে তো প্ৰত্যেকটো সংগীতৰ লগত নাটকৰ লগত যিমে সফষ্টিকলা জীৱনখিনি হেৰি আছে সফষ্টিকলাৰ মোটামুটি ভাবে তেওঁ ক্লাসিক্যাল মিউজিক জানিব নালাগে কিন্তু তেওঁ টিউনটো জানিব লাগিব গতিকে এই ধৰণৰ কিছু কাৰবাৰৰ কাৰণে মই সম্পূৰ্ণ এটা এক্টৰ হোৱাৰ চেষ্টা কৰিছিলো যাৰ কাৰণে মই সংগীতৰ লগত জড়িত হৈ পৰিছিলো মই আৰ্টৰ লগত জড়িত হৈ পৰিছিলো আৰু মই নিজকে এটা এক্টৰ হিচাপে নিজৰ মাজত সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিছিলো ৰাইজে কি পাইছে মোৰ পৰা মই নাজানো তথাপিও মই এক্টিং কৰি ভাল পাওঁ মই সংলাপ কৈ ভাল পাওঁ নাট্যকাৰে লিখি দিয়া সংলাপ বিলাক কৈ ভাল পাওঁ নিজে সৃষ্টি কৰি ভাল পাওঁ নিজৰ সৃষ্টিত এটা আমোদ আছে আৰু এইখিনি এই সৃষ্টি শব্দটো কোৱাৰ লগে লগে মই এনেকুৱা এটা লাগিছে যে মই কেইদিনমান আগতে এখন সঞ্জীৱ শৰ্মা সবেই চিনি পায় অসমৰ সঞ্জীৱ শৰ্মাৰ লগত মই এটা কাম কৰিছিলো অস্তৰাগ বুলি আৰু অস্তৰাগত এটা ডায়লগ আছিলে যে মই নিজে কিবা এটা সৃষ্টি কৰি ভাল পাওঁ আৰু মোৰ সেই সৃষ্টিত যদি আনেও সমানেই সুখী হয় তেনেহলে সেয়া আমাৰ বাবে উচিত মাননী সো বৰ্তমান এই কৰোনা মহামাৰীৰ সময়ত যিখিনি মানুহ বিলাকে বহুত বেছি পেনিক হৈছে বহুত বেছি ভয়াতুৰ হৈছে আমি অৰ্থনৈতিকভাৱে যথেষ্ট হতাশ হৈছো আমি পিছুৱাই গৈ আছো কিন্তু মই ভাবো যে আমি ইমান বেছি হতাশ হ'বলগীয়া নাই ইমান বেছি পেনিক হোৱাৰ কোনো দৰকাৰ নাই কাৰণ অসমৰ মানুহে ইয়াতকে বহুত ডাঙৰ ভাইৰাছৰ লগত ইতিমধ্যে যুঁজি আহিছো আৰু কৰোনাৰ কাৰণে আমি ইমান বেছি পেনিক হৈ গলে ইমান বেছি ভয় হৈ গলে আমি যুঁজাৰ সাহসটো নাপাওঁ গতিকে আমি যাতে কৰোনাৰ লগত যুঁজি আমাৰ জীৱনটো আগবঢ়াই লৈ যাব পাৰো আমাৰ কৰ্মৰাজি আমি আগবাঢ়ি যাব পাৰো তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰখাটো উচিত তো তাৰ মাজতো আমি যেহেতু দেশৰ পৰিস্থিতি এনেকুৱা লকডাউন কিবা কিবি এই পৰিস্থিতিৰ মাজত আমি কিবা কিবি কাম কৰিবলৈ চেষ্টা কৰিছো ৰাইজৰ সমাদৰ ইতিমধ্যে লাভ কৰিছো আপোনালোকে চাইছে তাৰ মাজতে অস্তৰাগ ইতিমধ্যে মানুহে চালে আৰু এটা আহি আছে নো সুইসাইড বুলি মোৰ এটা নতুন কনসেপ্ট আমাৰ পাঠশালাৰ এলেক্স ডি ফিগৰ এটা কাহিনী এটা সোলো পারফর্ম এটা লেকচার প্লে তো নো সুইসাইড বুলি এটা হেৰি আহি আছে সোলো পারফর্ম এটা আহি আছে লেকচার প্লে এটা আহি আছে ইতিমধ্যে মই এসপ্তাহ মানৰ ভিতৰত হেতু ৰিলিজ দিম তাৰ পিছতে তেওঁৰেই এখন নাটক মই অকমান সিনেমা আকাৰত তাত শুট কৰিছো গণৰ হিটলাৰ এলেক্স ডি ফিগৰে হিটলাৰ বুলি এখন নাটক আহি আছে নাটক নহয় এতিয়া মুভি হ'ব 45 মিনিটৰ হ'ব সাগে তো এইখন নাটকটো এটা বেলেগ হেৰি হ'ব তো এই যে কাম নাই আমাৰ যে একো কাম নাই হেখিনি মুহূৰ্তত নিজক বচাই ৰাখিবলৈ হে এখিনি বাবা কৰিছো নিজে যাতে বাচি থাকিব পাৰো মানসিকভাৱে যাতে জিয়াই থাকিব পাৰো মানসিকভাৱে যাতে ভাগি নপৰো তাৰ মানে কিবা কিবি কৰিবলৈ চেষ্টা কৰিছো কিন্তু তাৰ মাজতে এনেকুৱা লাগে যে মানুহে মৰমেৰে দিয়া আমাক সেই শব্দটো শিল্পী এই শিল্পী শব্দটি মানসিকভাৱে বহুত কষ্ট দিছে এইখিনি মুহূৰ্তত যাতে মোৰ পৰিয়ালৰ মানুহখিনিও যাতে মোক উপহাস কৰিছে যে আসলতে তহত হৈছে পৃথিৱীৰ আটাইতকৈ দাঙিব নোৱাৰা বোজা
এইকাৰণে মোৰ এনেকুৱা ভাৱ হয় যে মই যেন পৰিয়ালটো চলাব পৰা মোৰ সক্ষমতা নাই মই পইচা নোহোৱাকে বজাৰলৈ আহিবলগীয়া হৈছে ঘৰত বজাৰ কৰি নিবও লাগিব তো চাকৰিয়ালখিনিৰ বাহিৰে আমাৰ লাইনত যিখিনি কাম কৰা মানুহ বহুত দুৰ্ভোগত ভুগিছে আৰু মই আশা কৰোঁ এইখিনি মানুহে মানসিকভাৱে যদি অলপ সবল স্থিতি এটাত গৈ নাপায় তেনেহ'লে আমাৰ অৱস্থাটো আৰু ক'ৰ পৰা ক'লৈ গৈ আছে সেইটো চিন্তনীয় বিষয় চ' মই এই চেনেলটোৰ জৰিয়তে মই সমূহ দৰ্শকক এটা ৰিকুৱেষ্ট মোৰ অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে এইখিনি মানুহৰ কথাও কিছু ভাবক যেনেকৈ আজি তৃষাই এই চেনেলটোৰ জৰিয়তে আমাৰ বাবাই ভাবিছে যে এইখিনি মানুহকো লগ কৰিব লাগে মোৰ নিচিনা বহুত মানুহ আছে যাক শিল্পী বুলি কোৱা হয় আমি নাভাবো দেই আমি শিল্পী বুলি বহুত মানুহ আছে এইখিনি মানুহক অকণমান যদি এনেকুৱা ধৰণে অকণমান সহযোগিতা আগবঢ়ায় তেওঁলোকে জীয়াই থকাৰ কিবা কাৰণত হয়তো সমল বিচাৰি পাব সো এইখিনি মানুহৰ কাৰণে আমাৰ অসমৰ ৰাইজৰ এটাই মোৰ অনুৰোধ এইখিনি মানুহৰ ওচৰলৈ যাওক অকণমান মনৰ কথা পাতক পাতিলে চাগে কিজানি দুদিনমান অকণমান ভালদৰে জীয়াই থাকিব পাৰে হয় মানে শিল্পীয়ে হ'ল আমাৰ এনেকুৱা একজন মানে ব্যক্তি এটা মানে প্ৰতিভা যিটোত মানে নিজে দুখত থাকিও মানুহক হুহুৱাবৰ কাৰণে হাঁহিৰ এক্টিং কৰিব পাৰে বা মানুহক অলপমান মানে ইমোশনাল কৰাৰ কাৰণে কান্দিব পাৰে বা কন্দাৰ নিচিনা এক্টিং কৰিব পাৰে গতিকে শিল্পীয়ে আমাক সম্পূৰ্ণভাৱে আমোদ দিয়ে বা প্ৰমোদ দিয়ে এতিয়াও লকডাউনৰ সময়ত বহুত মানুহ ধৰক ঘৰৰ ভিতৰত বহি আছে কিন্তু নিজৰ টাইমখিনি পাছ কৰিবৰ কাৰণে নিজৰ সময়খিনি অতিবাহিত কৰাৰ কাৰণে টিভিটোৰ আশ্ৰয় লৈছে বা মোবাইল ফোনটোৰ আশ্ৰয় লৈছে কিন্তু তাতো কিন্তু কিছুমান শিল্পীৰ অভিনয় দেখিছে কিন্তু বৰ্তমান লকডাউনৰ ফলত চাকৰিয়ালখিনিক বাদ দি বাকী ব্যৱসায়িক হওক বা শিল্পী হওক বা যিকোনো প্ৰফেচনেল মানুহখিনি তেওঁলোকৰ বহুত বেয়া অৱস্থা হৈছে গতিকে এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি ভ্ৰাম্যমান থিয়েটাৰৰ লগতো জড়িত হৈ আছে কিন্তু এই লকডাউনৰ ফলত হওক বা কৰোনা মহামাৰীৰ ফলত ভ্ৰাম্যমান জগতখনত বহুতখিনি বিসংগতিয়ে দেখা দিছে আৰু শিল্পীখিনিয়ে বৰ্তমান বহুত বেয়া অৱস্থা হৈ পৰিছে আৰ্থিকভাৱে গতিকে এইটো ক্ষেত্ৰত আপোনালোকে কিবা চৰকাৰৰ পৰা সহায় সহযোগ বা আপোনালোকে কৰবাৰ পৰা শিল্পী কিবা যদি তেনেকুৱা ধৰণৰ ফাণ্ডৰ কিবা পাইছে নেকি যে আপোনাৰ চলিব পাৰে শিল্পীখিনি এইটো এটাতকৈ ডাঙৰ কথা আমি একমাত্ৰ আমাৰ এই সমাজত লাগি থকা মানুহখিনি একমাত্ৰ মানুহ যিখিনিয়ে না ভিখাৰীৰ লাইনত পৰে না ৰজাৰ লাইনত পৰে না মধ্যবিত্ত লাইনত পৰে কোনো লাইনত নপৰা এটা জাতি বুলি ক'ব পাৰি যে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ পৰাও বিৰত থাকে না আমি কাৰোবাৰ ওচৰত ভিক্ষা খুজিব পাৰো নে আমাৰ কথা কোনোবাই ভাবে আমাক কোনোবাই ভিক্ষা দিব তো দুইটাৰ সমস্যা মহা দুবিধাত পৰা বুলি কয় সেইটো দুবিধাত আছো তথাপিও মই ভাবো যে শিল্পীয়ে ভিক্ষা কৰিব নোৱাৰে শিল্পীয়ে ৰজা হ'বও নোৱাৰে তো তাৰ মাজতো আমি এইটো আচলতে মোৰ দৃষ্টিভংগী যে আমি জীয়াই থকাৰহে এখন যুঁজ কৰি আছো বৰ্তমান যে মই কেনেকৈ জীয়াই থাকিম আৰু মোৰ পৰিয়ালটো কেনেকৈ জীয়াই থাকিব বা মোৰ সমাজখন কেনেদৰে জীয়াই থকাৰ কুচকাৱাজ কৰি আছে এইটো ক্ষেত্ৰতে আমি কিবা কৰাৰ এটা চেষ্টা কৰি আছো আৰু এটা কথা ঠিক যে এই লকডাউনে এটা কথা বুজাই দিছে যে আমাৰ ভিতৰত যিখিনি বস্তু আছে ভিতৰত যিখিনি আমি উলিয়াবলৈ আমি সময় পোৱা নাছিলো সুবিধা পোৱা নাছিলো এই লকডাউনে অন্তত সেইখিনি আমাক এটা সময় দিছে যে তহঁতৰ ভিতৰতনো কি আছে সেইখিনি অকণমান উলিয়াই দেখা গতিকে সেইটোৱে ডাঙৰ কথা তো এই জীয়াই থকাৰহে এখন যুঁজ বুলি ক'ব পাৰো মই এইখিনি মুহূৰ্তত আপুনি এতিয়া ৰাইজৰ সকলোৱে জানে আৰু অসমত যিখিনি মানুহ আছে অসমীয়া মানুহ তেওঁলোকে সকলোৱে হয়তো টিভি চাই চিৰিয়েল চাই তাৰপিছত আমাৰ থিয়েটাৰ চাই ভ্ৰাম্যমান থিয়েটাৰ চাই আপুনি টিভি চিৰিয়েল কিছুমানতো আপুনি ভাল ভাল এক্টিং কৰি আছে বহুত ধৰক মহিলা হওক বা ছোৱালী হওক আপোনাৰ এক্টিং চাবলৈ হয়তো বহুতে টিভিৰ সন্মুখত ৰখি থাকে গতিকে তেনেকুৱা আপুনি কোনখন বৰ্তমান কৰি আছে আৰু কি চিৰিয়েল তেনেকুৱা কিবা আহিব লগা আছে নেকি সেইটো কিবা জনাব পাৰিব বৰ্তমান সময়তো টিভি চিৰিয়েল বুলি ক'লে চব বন্ধ হৈ থাকে এনেইতো যিহেতু মই ভ্ৰাম্যমানৰ লগত বিশেষভাৱে জড়িত তো আমিতো চিৰিয়েলত অভিনয় কৰিবলৈ সুযোগটো কম পাওঁ তাৰ মাজতে আমি 3 মাহ যিহেতু ৰেষ্ট পাওঁ সেইখিনি মুহূৰ্তত কোনোবা চিৰিয়েলৰ প্ৰযোজক বা প্ৰডিউচাৰে বা ডাইৰেক্টৰে আমাক কেতিয়াবা মাতে যে ই এক্টিং কৰিব পাৰে অকণ তো তেনেকুৱা চৰিত্ৰ যদি পায় তেনেকে মাতে আমাক তাৰ মাজতে মই যদিও মই কণ্টিনিউ ভ্ৰাম্যমান থিয়েটাৰত থকা নাই তাৰ মাজে মাজে মই এম ছাৰৰ লগত বিশেষভাৱে জড়িত হৈ আছো নাটক শিকাৰ এতিয়াও চেষ্টা কৰোঁ এতিয়াও মই শিকালো তাৰ মাজতে মই দীঘলীয়া চিৰিয়েল এখন মোৰ বাজি গৈছে মোক চিনি নাপায় কোনেও তাত দাঢ়ি চাৰি মই দ্ৰোণাচাৰ্যৰ কেৰেক্টাৰ এটা কৰিছিলো মহাৰথী কৰ্ণ
কিন্তু ৰং চেনেলত বাজি গৈছিলে অসমীয়া মহাৰথী বুলি এখন চিৰিয়েল তাতে মই দ্ৰোণাচাৰ্যৰ অভিনয় কৰিছিলো তাৰ পিছতে এমুঠি আকাশ বুলি এতিয়া এনি হাইফাই চেনেলটো নাই তো তাতে এখন বৰ ধুনীয়া চিৰিয়েল আছিলে এমুঠি আকাশ তাৰ পিছত মই এই আমাৰ বেলেগ এটা চেনেলত মই মায়াবিনীৰ মৰম বুলি তাত মই এটা পুলিচ অফিচাৰকে এটা বৰলা কাইটো কেইদিনমান কৰিছো তেনেকে বহুত কেইখন মই চিৰিয়েলত অভিনয় কৰিছো সৰু সৰুকে তথাপিও কিন্তু মই এতিয়াও শিকাৰো মই এতিয়াও শিকাৰ শেষ নাই মই শিকি আছো আৰু মই ভাবো শিকি যাম আৰু লগতে যেটো আপুনি কলে হিটলাৰৰ কথা এই হিটলাৰখন যেটো আহি আছে আপোনাৰ হিটলাৰ ক্যাৰেক্টাৰ আপোনাৰ হিষ্ট্ৰীতে যাওক বা ওয়াৰতে যাওক বা ৰিভলিউশনতে যাওক বা আপুনি লিটাৰেচাৰতে যাওক হিটলাৰৰ নামটো সবতে আহে গতিকে এনেকুৱা এখন যে আপোনালোকে কথা ছবি বুলিও ক'ব লাগিব এতিয়া যেহেতু মুভি আকাৰে হ'ব গতিকে এটো কৰিব গৈ আছে ইয়াৰ কেনেকুৱা ধৰণৰ পাৰ্ট আপুনি লব হেতু জনাব পাৰিব নেকি এটো আসলে এলেক্স ডি ফিগৰ এটা ডাঙৰ প্ৰজেক্ট আছিল আমি তেতিয়া নাটক কৰিছিলো আমাৰ 45 মিনিটৰ একাংগিয়া নাটক বুলি কয় তেওঁৰ তেতিয়া নাম আছিল যে ফুটানোট হিটলাৰ আইকমেন ইত্যাদি তেতিয়া নাম আছিল তেনেকুৱা তাৰ পিছত যেতিয়া তেওঁ কিতাপ আকাৰে সেই ড্ৰামা বুলি এখন কিতাপ তেওঁ ছপা কৰিছে তাতে তেওঁৰ বিভিন্ন হেৰি বিলাক তাত ছপা হৈছে তাতে হিটলাৰখন তাত হিটলাৰ বুলি নাম দিছে আৰু সেইখন নাটকে মোক বৰ বেছি মোৰ ভিতৰত সোমাইছিল এই কাৰণে দাদাক মই কলো যে এইখন নাটক আমি মুভি আকাৰে বা তেনেকে শুট কৰিব পাৰো নেকি তেওঁ সম্পূৰ্ণ সহযোগিতাৰে তেওঁ কলে যে কৰা তোমালোকে যদি কৰাৰ ইচ্ছা লকডাউনৰ সময়ত কি কৰিবা কৰাচোন মই কিবা কিবি যদি খৰচ লাগে কৰিম ভালকে কৰা তেওঁৰ কথা হ'ল যি কৰা ভালকে তো কৰিবলৈ চেষ্টা কৰিলো এইখন এখন বহুত ডাঙৰ মেছেজ এটা আছে ড্ৰামাখনত হিটলাৰৰ যে আমাৰ পুলিচ প্ৰশাসনৰ যেটো চৰিত্ৰ জেনেৰেলি আমি ভাবো যে পুলিচ বিলাক বেয়া পুলিচৰ মেন্টালিটি বেয়া পুলিচে মানুহক শাসন কৰে শোষণ কৰে এইবিলাক যেটো চৰিত্ৰ তেওঁলোকে কিহৰ কাৰণে শোষণ কৰিবলগীয়া হয় তেওঁলোকে কিহৰ কাৰণে হিটলাৰ হ'বলগীয়া হয় তো তাৰো কিছু কাৰণ আছে আৰু হিটলাৰৰ পৰা আসলতে তেওঁ যে এক ধৰণৰ মানুহ তেওঁ যে মানৱতাৰ চৰিত্ৰ এটা আছে তেওঁ যে মানৱীয় গুণ আছে মানৱীয় দৃষ্টিভংগী আছে এই কথাখিনি সামৰি লৈ পেলাই যে আসলতে পুলিচ প্ৰশাসনৰ যেটো নিয়ম এই নিয়মখিনিৰ ভিতৰতনো কি চলি আছে এইখিনি বৰ ধুনীয়াকৈ উদঙাই দিছে এলেক্স জি ফিগৰে আৰু এইখন যদি চাই মানুহে ভাল পাব বৰ ধুনীয়া মেছেজ এটা আছে মানে হিটলাৰৰ নামেদি বাস্তৱ ধৰ্মীয় মুভি এখন বৰ্তমান সমাজত চলি আছে ইয়াতে আপোনাৰ পৰা এটা জানিব বিচাৰিম ধৰক যেতিয়া আপুনি মুভিত ধৰক চিৰিয়েল চলাই বা ভ্ৰাম্যমানৰ আপুনি মঞ্চত ওলায় আৰু বৰ ডাঙৰ ডাঙৰ সংলাপ দিয়ে বা বহুত মানুহে হাত তালি বজায় তেতিয়া ধৰক আপোনাৰ বৌয়ে চাই আছে তেতিয়া হয়তো তেখেতে বহুত মানে ভাল লাগে তেখেতৰ যে আপুনি ইমান ধুনীয়া এক্টিং কৰিছে আৰু আহি পেলাই আপোনাৰ মানুহে হাত তালি দিছে বা বহুত আদৰণি জনাইছে তেনেকুৱা ধৰণৰ তেতিয়া আপোনাকতো প্ৰশংসা কৰে চাগে বহুত চিয়ৰ কৰে গতিকে এতিয়া যেটো আপোনাৰ লকডাউন চলি আছে এতিয়া ধৰক ইনকাম পাতি নাই এনেকুৱা ক্ষেত্ৰত বৌয়ে আপোনাক কয় আপুনি কি কাৰণত শিল্পী হ'ল এটা এনেকুৱা ধৰণৰ কিবা প্ৰশ্ন আহে এইটো প্ৰশ্নত ময়ো ভোগো আচলতে যে মোৰ জীৱনত আটাইতকৈ ডাঙৰ দৰ্শকটোৱে হৈছে মোৰ ঘৈণী মই পৃথিৱীৰ একমাত্ৰ পুৰুষ চাগে মই যাক লক্ষীতিৰি হিচাপে গণ্য কৰো আৰু লক্ষীতিৰি কনচেপ্ট এটা আহি আছে তাক লৈ পেলাই মই কৰি আছো আমাৰ গতিকে মই মোৰ ঘৈণীক মই বহুত বেছি মৰম কৰো শ্ৰদ্ধা কৰো তেওঁৰ সেই সহযোগিতাক মই সদায় কামনা কৰো আমাৰ এসপ্তাহলৈকে মাতামাতিও নাথাকে তথাপিও অন্তৰৰ মৰমখিনি কিন্তু আৰু সেইখিনি নহ'লে প্ৰেমৰ ক'ত মূল্য থাকিব আপুনি যে ইয়াত ক'লে যে তেখেতে আপোনাৰ এক্টিং ভাল পায় নে নাপায় আপুনি নাজানে মই দুবিধাত আছে মানে এনেকুৱা কিবা হৈছিলে নেকি যে আপুনি এক্টিং কৰি আছে কোনোবা ধৰক ছোৱালীৰ লগত কিবা এটা এক্টিং কৰিলে ধৰক তাৰ পিছত আহি পোৱাৰ পিছত কিবা তেনেকুৱা প্ৰব্লেম হৈছিল নহয় কিন্তু ব্যৱহাৰটোৰ অকণমান চেঞ্জ মই পাওঁ তেওঁ মুখেৰে একো নকয় যে এইখিনি এইটো ছোৱালীৰ হাতত কিয় ধৰিলা এই ছোৱালীজনীৰ হাতত কিয় ধৰিলা কান্ধত কিয় ধৰিলা তুমি এইখিনি একো বুজি পোৱা নাই তথাপিতো মই এটা কথা মই নিজে এক্টৰ হিচাপে ফিল কৰোঁ যেহেতু আমি অবজাৰ্ভেশ্যনত অকণমান আমি সৰুৰ পৰা কাম কৰি আহিছোঁ যে আজি যেন অকণমান ব্যৱহাৰটো অকণমান বেলেগ হৈছে যে মই সেইজনী ছোৱালীৰ কান্ধত ধৰিব নালাগিছিল আৰু তেওঁ দৰ্শক হিচাপে থাকিলে মই অকণমান পাজুল হওঁ মই এইজনী ছোৱালীৰ কান্ধত কেনেকৈ ধৰিম মই অকণমান পাজুল হৈ যাওঁ কেৰেক্টাৰৰ পৰা ইনভলভমেণ্টটোত মোৰ অকণমান গুচি যায় যে নহওক
ভাল লাগে তথাপিও মানে ৰিয়েল লাইফে আপোনাৰ ৰিয়েল লাইফত প্ৰব্লেম অবভিয়াছলি নাই এইটো কিন্তু মোৰ এটা বিশ্বাস যে বৌৰ অন্তৰত আপোনাৰ প্ৰতি থকা বহুত বেছি মৰম আৰু আপোনাৰ অন্তৰত তেখেতৰ প্ৰতি থকা বহুত বেছি মৰমৰ ফলত আপোনালোকৰ এইটো এটা প্ৰব্লেম হয় এতিয়া আপোনাৰ বৰ্তমান লকডাউন চলি আছে শিল্পীবিলাকৰ ইনকাম সম্পূৰ্ণ বন্ধ হৈ আছে বা যিখিনি ভ্ৰাম্যমান থিয়েটাৰৰ যিখিনি শিল্পী আছে তেওঁলোকৰো ধৰক ইনকাম বন্ধ হৈ আছে এতিয়া আপোনাৰ অন্তৰতে হওক আপোনাৰ মনতে হওক বা বৌৱে কেতিয়াবা এনেকুৱা কৈছে নেকি যে আপুনি শিল্পী হৈ পেলাই কি কৰিলে মানে এনেকুৱা কিবা মনত অনুশোচনা আহিছে নেকি আপুনি কিয় শিল্পী হ'ল তেওঁৰ মনত সদায় সেইটোৱে এটা সন্দেহ যে মই কাৰ লগত বিয়া হ'লোঁ যিয়ে সময়মতে ঘৰ নাপায় যিয়ে সময়মতে খাদ্য নাখায় যিয়ে সময়মতে ৰাতি টোপনি নামাৰে তো এইটো এটা ডাঙৰ সমস্যা তেওঁৰ কাৰণে মই সময় দিব নোৱাৰোঁ খোৱাত ঘৰত যোৱাত তো সেইটো আমাৰ কাৰণে এটা সমস্যা যে আমি সময়মতে যাবও নোৱাৰোঁ সময়মতে খাব নোৱাৰোঁ যদি ক'ৰবাত মেহফিল পাই যাওঁ আমিতো পাহৰি যাওঁ ক'ত বা সংসাৰ আছে ভাল লগা মানুহ পালে আমি পাহৰি যাওঁ মোৰ যে এজনী ছোৱালী আছে তথাপিও মই ভাবোঁ সেইখিনি সুখ দিয়ে যিখিনি মুহূৰ্তত মই দুখ পাওঁ যিখিনি সময়ত মই বেছি কষ্ট পাওঁ সেইখিনি মুহূৰ্তত যদি মোৰ ভনীৰ মুখখন আহে মোৰ মাৰ মুখখন আহে মোৰ দেউতাৰ মুখখন আহে মোৰ ছোৱালীৰ মুখখন যদি মোৰ সন্মুখত আহে মই এইখিনি পাহৰি যাওঁ আৰু আপুনি অলপ আগতে জনালে যে আপোনাৰ কিছুমান প্ৰজেক্টেড কাম আছে যিবিলাক আহি আছে নতুনকৈ তাৰ মাজতে আপুনি শিল্পীসুলভ ভাষাৰে যেতিয়া আপোনাৰ বৌৰ কথা সুধিলোঁ তেতিয়া আপুনি কৈ দিলে যে শিল্পীসুলভ ভাষাৰে লক্ষীতিৰি মানে লক্ষীতিৰি কিবা এটা কনচেপ্টত আৰু নতুনকৈ আহি আছে গতিকে এইটো অতি সোনকালে মোৰ ভাৱ হয় যে অতি সোনকালে আমাৰ অসমৰ ৰাইজে পাই যাব লক্ষীতিৰি কনচেপ্টটো হিটলাৰৰ লগতে এই কনচেপ্টটো আচলতে আমাৰ LXD ফিগৰে এটা কনচেপ্ট সৰু কনচেপ্ট তাক মই বিশদভাৱে কৰাৰ এটা চেষ্টা কৰি আছোঁ এতিয়ালৈকে পইচা পাতি নাই কাৰণে কৰিব পৰা নাই বৰ ধুনীয়া কনচেপ্ট এটা মানুহে বহুত চিৰিয়াছলি চাব আৰু লাষ্টত গম পাব আচলতে লক্ষীতিৰি কি চ' মোৰ জীৱনত ঘটিছে তোমাৰ জীৱনতো নঘটক নঘটক সবেই মিলা প্ৰীতিৰে থাকক কিন্তু মেক্সিমাম 95% এই বিবাহিত পুৰুষ মহিলাৰ ক্ষেত্ৰত পুৰুষৰ ক্ষেত্ৰত এই যে পুৰুষ নিৰ্যাতন যে হৈ আছে পুৰুষক যে নিৰ্যাতন দি আছে এইটো কনচেপ্ট তাৰ লগত অকণমান জড়িত হৈ আছে এইটো কিমান দূৰ সফল হ'ব পাৰোঁ নাজানো কিন্তু কৰিবলৈ চেষ্টা কৰিম বা আগলৈ দৰ্শকক ফালে এৰি দিম তেওঁলোকে কি ভাবে লয় এইটো দেখি আছোঁ কাৰণে এই কনচেপ্টটো কৰাৰ এটা চেষ্টা কৰি আছোঁ আজি হয়তো আপুনি বহুতখিনি আপোনাৰ মনৰ কথাও ক'লে যে আপোনাৰ কেৰিয়াৰৰ কথা লগতে আপুনি মানে ফেচ কৰি থকা যিখিনি প্ৰব্লেম আছে এইখিনি বিষয়ে জনালে কিন্তু ইয়াৰ লগতে অসমৰ ৰাইজে আপোনাক জানে এজন অভিনেতা হিচাপত গতিকে আপুনি অভিনয় কৰি অহা এনেকুৱা কিবা এটা সংলাপ যিটো আপোনাৰ ধৰক সদায় মনত থাকে আৰু সদায় ভাল লাগি থাকে তেনেকুৱা এটা সংলাপ আমাৰ তৃষা মিডিয়াৰ যিখিনি দৰ্শক আছে তেওঁলোকক দিব বিচাৰিব নেকি নিশ্চয় তেনেকুৱা সংলাপ বহুত আছে কিন্তু মনত নাথাকে নাট্যকাৰে লিখি দিয়ে তাৰ মাজতে মই যোৱা বছৰ ৰাজমুকুট থিয়েটাৰত এখন বাক্যৱান বুলি নাটক আছিলে তাৰে এতিয়া পাহৰিলোঁ তথাপিও মই এবাৰ টোটেলি নেগেটিভ চৰিত্ৰ এটা আছিলে যিয়ে বহুত বেছি নাস্তিক আছিলে কেৰেক্টাৰটো তেওঁৰ মুখৰ ডাইলগ এটা আছিলে যে এই মোৰ কাম কৰা ল'ৰা এটাই ক'লে যে আপুনিতো আপোনাৰ ভাইক বহুত মৰম কৰে তেতিয়া মোৰ এটা সংলাপ আছিলে যে নিজৰ ভাইটোক মৰম নকৰি কাক মৰম কৰিম ক'বা দি ইমানেই সৰি থাকোঁতে আমাৰ দেউতাই আমাৰ পৰিয়ালটোক এৰি ক'ৰবলৈ গুচি গৈছিল আৰু সেই দুখতে মাও কেইদিনমান পিছত ওপৰলৈ গুচি গৈছিল আৰু থকা খোৱাৰ বিভিন্ন পৰিস্থিতিত আমি পৰি নাথাকিবলৈ এটি ঘৰ আছে নাখাবলৈ এধানি খাদ্য আৰু সেইখিনি মুহূৰ্ততে মানিকৰ দেশত বাল হ'লে টাইফয়েড ৰোগে আৰু সেই ৰোগে তাৰ মানসিকভাৱে তাক দুৰ্বল কৰি পেলালে সুহাতখন বিকল হ'ল কি যে দুখ সময় আছিল সেই সময়বোৰ তেতিয়া সি কয় যে এতিয়াতো আপোনাৰ ওচৰত একো নাই ভগৱানে দিয়া সকলোবিলাক আছে সি কয় ভগৱান এই ভগৱান নামৰ শব্দটো খাৰথি কৰি মই মোৰ জীৱনৰ বাট বুলিছিলোঁ বাট কৰি বাই বাই কি পালোঁ জানো দিং ভোক আৰু ভোকে নিনি বৰ্তমান সমাজত মোক কি হিচাপে চিনাকি কৰাই দিলে দেখিলি নহয় কুখ্যাত মাফিয়া ক্ৰিমিনেল কিডনেপাৰ দালাল বিষ্ণু প্ৰসাদ বৰুৱা ভ্ৰাম্যমান জগতৰ লগত জগতত জড়িত হৈ আছে আৰু বিশেষকৈ আপুনি অভিনয়ত গুৰুত্ব দিয়ে কিন্তু বৰ ধুনীয়া গান আপুনিও গায় সেইটো মই নিজে গম পাওঁ আপোনাক যিহেতু মই পাৰ্চনেলি চিনি পাওঁ সেইটো গম পাইছোঁ যে আপুনি বৰ ধুনীয়া গান গায়
গতিকে আজি যেহেতু কৰিশ্মা দেৱীৰ আৰু ৰাজেন ৰয় তেওঁলোকৰ যেহেতু কভাৰ সং এটা আজি আমি ৰিলিজ কৰাৰ কাৰণে ইয়াত সব লগ হৈছো ইয়াতে 5 জুলাই 2020 ইংৰাজী তাৰিখে গতিকে এই শুভক্ষণত আপোনাৰ কণ্ঠত আমিও শুনিব বিচাৰো আৰু লগতে তৃষা মিডিয়াৰ যিখিনি দৰ্শক আছে তেওঁলোক আপোনাৰ কণ্ঠত এটা বৰ ধুনীয়া গান এটা শুনাব বিচাৰো ঠিকে আছে মোৰ সন্মুখত হাৰমনিয়াম আছে যেহেতু আমি গানৰ মেহফিলতে আছো আজি কৰিশ্মা দেৱীৰ সেই হিয়াৰ মৰম সেই গীতটো ৰাজেন ৰয় আৰু কৰিশ্মা দেৱী তো তাতে মই এটি গীতৰ কলি এটি মই গুণগুণাই দিম জাষ্ট পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এটি গীতি কবি জনাৰ এটি গীতৰ এটি কলি যিটো কৰিশ্মাই বহুত বেছি ভাল পায় সেইকাৰণে মই গাবলৈ ইচ্ছা কৰিছোঁ কিনো মুখিয়ে পুতি গালে নিচিনিলো তাৰ মাৰ নিচিনিলো তাৰ মাৰ নিশা হ'ল পৰভাত নিশা হ'ল পৰ